Hi guys. Yeah. Hi guys. এয়া আমাৰ দীপানিতা যাব ওলাইছে নাট্যনগৰী পাঠশালালৈ বুলি Yes. যিহেতু তাত অধিৱেশন চলি আছে এয়া ৰেডি কৰাই আছো ধুনীয়া ছোৱালীজনীক আৰু অলপ ধুনীয়া কৰাই আছো আৰু আপোনালোকে প্ৰগ্ৰেম চাব আহক 8টা বজাৰ পৰা আছে ন After 8টাৰ পৰা আছে চ' প্ৰগ্ৰেম চাওক আৰু জনাব guys go. হাই গাইজ এয়া দীপানিতা যাবলৈ ওলাইছে পাঠশালা অসম সাহিত্য সভালৈ বুলি আহক আপোনালোকে মোৰ বহুত দুখ মই যাব নোৱাৰিলোঁ মই কালি যাম ৰাতিপুৱা সদায় ঠগাই মোক অঁ নহয় মোক চ' গাইজ আমাৰ যাবলৈ ৰেডি এইটো গান দিবি হা হা ঘঙুৰে মে তু এই গানটো ভালকে কৰ ভিডিঅ'টো এইটো নিদিবি আকৌ